এয়া মই বনাব গৈ আছোঁ চিকেন মঞ্চুৰিয়ান। তাৰ বাবে লাগিব পেপচিকাম 1.5টা, পিঁয়াজ 4-5টা এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'ব লাগিব। নহৰু মই 10 ফুটামান কাটি লৈছোঁ মিহি মিহিকৈ, এইকেইটা আৰু আদা নহৰু পেষ্ট। আৰু এইফালে লাগিব 3 চামুচ কৰ্ণফ্ল'ৰ আৰু 1 চামুচ ময়দা। আৰু ইয়াত 350 গ্ৰাম বনলেছ চিকেন লৈ লৈছোঁ। তাৰপিছত লাগিব চয়া চচ আৰু টমেট' চচ। এতিয়া মই কৰ্ণফ্ল'ৰ আৰু ময়দাখিনি একেলগে দি দিম। তাৰপিছত দিলোঁ এই আদা নহৰু পেষ্টখিনি। তাৰপিছত দিলোঁ 1 চামুচ মই চয়া চচ। তাৰপিছত দিলোঁ ব্লেক পেপাৰ নিমখ আধা চামুচ, কণী এটা। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। তাৰপিছতে এপিচ এপিচকৈ দি যাম কেৰাহীত। মই ডিপ ফ্ৰাই কৰি ল'ম এইখিনি ব্ৰাউন কালাৰ হোৱালৈকে। তাৰপিছত বহুত সাৱধানে মাংসখিনি মই লৰাই আছোঁ। এয়া মোৰ ব্ৰাউন কালাৰ হৈছেহি অলপ অলপ। অলপ সময় ঢাকি দিলোঁ সিজিবলৈ। তাৰপিছতে এয়া হৈ গ'ল মোৰ ব্ৰাউন কালাৰ। তাৰপিছতে এয়া নমাই থ'লোঁ মই প্লেট এখনত। সেইখিনি ৰৈ যোৱা তেলতে মই কুটি থোৱা নহৰুখিনি দি ল'লোঁ। তাৰপিছতে দিলোঁ কাটি থোৱা পিঁয়াজখিনি। আজিকালি ল'ৰা ছোৱালীয়ে এইবিলাক বস্তু খাবই বিচাৰে, ফাষ্টফুড। সেইটো কাৰণে মোৰো ল'ৰা এটা আছে সৰু, এতিয়াৰ পৰাই ট্ৰাই কৰি আছোঁ বনাবলৈ, যাতে ল'ৰাটো ডাঙৰ হ'লে মই তাক এনেদৰে বনাই খাব পাৰোঁ। বজাৰৰ ভেজাল বস্তু খোৱাতকৈ ঘৰতে বনাই খোৱা বস্তুটো বিৰাটেই ভাল হয়, অপকাৰো নকৰে। তাৰপিছত মই পিঁয়াজখিনি ভাজি লৰাই লৈছোঁ। তাৰপিছতে দি দিলোঁ পেপচিকামখিনি। জুইটো হাই ফ্লেমত দি অলপ লৰাই আছোঁ মই। তাৰপিছতে ইয়াত দিছোঁ মই টমেট' চচ 2 চামুচ, চয়া চচ 1 চামুচ,
অলপ ভালকৈ লৰাই লৈছোঁ। ইয়াত দিলোঁ নিমখ আধা চামুচ, তাৰপিছতে ভাজি থোৱা মাংসখিনি ইয়াত দি ল'লোঁ। তাৰপিছতে কৰ্ণফ্ল'ৰ 1 চামুচ মই পানী অকণ দি ঘুটি লৈ দি ল'লোঁ। অকণমান গ্ৰেভি টাইপ ৰাখিৰ কাৰণে আৰু অকণমান পানী দি লৈছোঁ তাতে। এয়া মোৰ প্ৰায় হৈ গৈছেহি খাব পৰা। এতিয়া মই ধুনীয়াকৈ বাতি এটাত নমাই ল'ম। এয়া খাব পৰা হৈ গ'ল। মই বিশেষকৈ জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই কাৰণে ইমান ৰঙা হোৱা নাই দেখিবলৈ। আৰু আমাৰ ঘৰত জলকীয়া খোৱা মানুহো নাই, সেইবাবে ইমান ৰঙচুৱা দেখা নাই। ভাত খাই আছোঁ। ভাত পানী খাই পেলাই আহিলোঁ। আজি মই বনালোঁ চিকেন মঞ্চুৰিয়ান। প্ৰথম বনাইছোঁ যদিও ইমান খাবলৈ বেয়া হোৱা নাই, ভালেই লাগিছে। এনেকৈ বনাই খাব পাৰে, ভালেই পাব। আজি ব্লগটো মোৰ ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আকৌ লগ পোৱা আশাৰে বাই বাই।